ভিডিঅ'টো চাওকচোন আপোনালোকে ছোৱালীজনী কি ক'লে। নমস্কাৰ। সেইদিনাখনি যি দাহ ধৰা ঘটনাটো হ'ল, ছোৱালীজনী ময়ে আছিলোঁ আৰু ল'ৰাটোৰ কথা আপোনালোকে যিটি কৈ আছে সেইটো ভুল বুজিছে, কাৰণ সি মোক এৰি থৈ যোৱা নাই, মই নিজে নামি দিছিলোঁ। নামি দি মই নাযাওঁ কৈছিলোঁ ঘৰলৈ, আৰু সি কৈছিলে যে ব'লা মই থৈ আহোঁগৈ। তাৰপিছত মই নগ'লোঁ, সি মোক খঙতে এৰি থৈ গুচি গ'ল। তাৰপিছত মই নিজে পেট্ৰল ঢালিলোঁ, মই নিজৰ গাত ঢালিলোঁ। তাৰপিছত গাত ঢালাৰ পিছত মোৰ গোটেই গাটো পুৰিব লাগিলে, আৰু পুৰাৰ পিছতে মই কৈছিলোঁ যে সি মোক ইউজ কৰি গুচি গ'ল। এইটো সম্পূৰ্ণ ভুল, আৰু আপোনালোকে ভুল বুজিছে যে মোৰ মুখৰ পৰা ওলাইছে, এনেও ছোৱালীজনীৰ কথা এনেও বিশ্বাস কৰিবই আপোনালোকে, কাৰণ মোৰ গোটেই গাটো জ্বলিছিলে, আৰু মই নিজৰ মুখৰ পৰা কি ওলাইছে মই নিজে গম নাপাওঁ আচলতে। আৰু সেইটো নহয় আচলতে, সি মোক ইউজ কৰি এৰি থৈ যোৱা নাই, মই নিজে নামি দিছিলোঁ, আৰু আমাৰ মাজত এইবোৰ একো হোৱা নাই। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে সি মোক ইউজ কৰি এৰি থৈ যোৱা নাই। আপোনালোকে এইবোৰ ভিডিঅ' নিউজ চব হেৰি কৰিছে, চব ডিলিট কৰি দিয়ক। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে তাৰ গাত একো দুখ নাই, যি দুখ আছে মোৰ গাতে দুখ আছে। ধন্যবাদ। শুনিলেনে ছোৱালীজনীৰ কথা? এনেকুৱা ছোৱালীৰ কাৰণে আজি ল'ৰাবিলাকৰ বদনাম হয়। এই ছোৱালী, তই সমাজৰ আগত কেনেকৈ মুখ দেখাবি? আৰু চাগে তোৰ মা দেউতাকে তোক জন্ম দি ভুল কৰিলে। বনৰী অভদ্ৰ ছোৱালী, তই কেনেকৈ সমাজৰ আগত মুখ দেখাবি?